নমস্কাৰ জনাইছোঁ সকলোলৈ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে নৱেম্বৰৰ 3 তাৰিখ। আজি মোৰ জন্মদিন। আপোনালোকে ভিডিঅ'টো বাৰু কাইলৈ পাব 4 তাৰিখে। সকলোৱে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া সময়খিনি ভালে কুশলে পাৰ হয়। ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু আজি আয়োজন মানে এখেত বজাৰ গৈ আহিলে বাৰু। ৰাতিলৈ ওচৰৰ আমাৰ ফেমিলি আৰু সকলোৱে মিলি ভাত এসাঁজ খাম বুলি ভাবিছোঁ। বিশেষ একো কৰা নাই, কেক চেক একো অনা নাই। আৰু মোৰ গাটো বহুত বেছি বেয়া, একদম চৰ্দি লাগি জ্বৰ উঠি আছে। তেনেকেই ভিডিঅ'টো বনাইছোঁ আৰু দেখাম অকণ কি কৰিব পাৰোঁ। এতিয়া ৰাস্তাত বহি আছোঁ, সন্ধিয়া লাগিব হৈছে আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগে জনাব। আৰু এইফালে এতিয়া আমি ঘৰলৈ আহিলোঁ। এইফালে আমাৰ জোনাক আৰু জ্ঞানে খেলি আছে দেই। জোনাক হাই কৈ দে। হাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুমি কৈ দিয়া। কৈ দিয়া। পুৰা খেলি আছে। ৰেল হয়নে এখন? ৰেল হয়নে? কমলা এটাও দিছে। ভিডিঅ'টো চাই থাকক। এতিয়া ভাত বনাই থকা হৈছে। আৰু এইফালে চাওক, এয়া মাছ। মাংস খোৱা মানুহ আজি বহুত কম, সেইটো কাৰণে মাংস অনা হোৱা নাই আজি। অকল মাছৰে, মাছ, ফুলকবি আৰু আলু বিলাহী এনেকৈ মাছৰ জোল ৰন্ধা হ'ব। আৰু বেলেগ চব্জি আছে। এইফালে মাছ ভিনদেউৱে ভাজি আছে, মই ভজা নাই, এনেই বহিহে আছোঁ এতিয়া জুই ওচৰত। আৰু এয়া চাওক, মাছ কেৰাহীত আছে, ভাজি থকা হৈছে এয়া। আৰু এইফালে আছে ভাজিবলৈ। আৰু চাওক, আৰু এয়া ভাজাখিনি এয়া হৈ গৈছে। কাঢ়ি এতিয়া মই আৰু এইফালে এইখিনি আলু বইল কৰি লোৱা হৈছে। এইফালে আছে এয়া লেবৰা হ'ব, লেবৰা ভাজি হ'ব। ইয়াত বেঙেনা, মূলা, আলু আৰু কবি এনেকৈ কাটি থৈছোঁ। আৰু এইফালে বিলাহী, এয়া পিঁয়াজ, আদা, নহৰু আৰু এয়া মাছৰ খোলা। এয়া লেবৰা ভাজিত দি দিয়া হ'ব মাছৰ খোলাটো। আৰু এয়া ধনিয়া। ইয়াত চাওক, মই ভজা নাই বাৰু, ভিনদেউৱে ভাজিছে। মই এতিয়া আহিছোঁহে, ভিনদেউ বাহিৰলৈ গৈছে কাৰণে। মই দিয়া নাই আৰু দেই। এইফালে এয়া চাওক, মাছৰ জোল ৰেডি হৈ গ'ল। এয়া মাছৰ জোল, ফুলকবি, বিলাহী, আলু আৰু মাছ। চাওক, আৰু এইফালে হৈছে চব্জি, লেবৰা চব্জি ৰেডি হৈ গৈছে। এতিয়া ভাত খাবলৈহে বাকী আছে আৰু। কালি জন্মদিনটো ভালে গ'ল আৰু বহুতে মোক ফেচবুকত উইচ কৰিছে। সেইসকলক ধন্যবাদ দিছোঁ। আৰু এতিয়া আজি পিছদিনা হয়। এতিয়া ইমান বেছি চৰ্দি লাগিছে আৰু সেইটো কাৰণে ভাবিছোঁ অকণমান কিবা এটা খাওঁ, জালুক দি অলপ জ্বলা দি পেলাই। আৰু সেইটো কাৰণে বনাবলৈ লৈছোঁ। এতিয়া কি বনাইছোঁ চাওক।
এয়া চাওক আলু ভাজিছোঁ পুৰা জালুক দি ভাজিম মানে জালুক দিয়া নাই দিম আৰু এইফালে ৰুটি শুকান ৰুটি বনাইছোঁ এইফালে এখন হৈছে আৰু চাওক ফুলি আহিছে কি ধুনীয়াকৈ পুৰা ফুলি আহিছে ৰুটিখন হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানেই যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ জনাইছোঁ